हेलो एवरीवन की खबर আপোনালোকৰ সকলোৰে চাগে ভালে নহয় জানো মোৰ বিৰাট ভাল জানেনে আমি ফুৰিবলৈ যাম কাইলে সেইকাৰণে মনটো ভাল লাগি আছে আৰু ক'ত যাম আজি নকওঁ আপোনালোকে ভিডিওটো চাই থাকিলেহে গম পাব এতিয়াই নকওঁ আৰু এতিয়া অলপমান বজাৰ কৰিবলৈ যাওঁ আহি পেলাই পেকিং কৰিম বুলি ভাবিছো সেইকাৰণে ভাবিলো আজিৰ পৰা ভিডিওটো ষ্টাৰ্ট কৰি দিও আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকিব দেই ঈদ আৰু বিহু পাইছেহি যে সেইকাৰণে আজি বিশালত বহুত মানুহ আছে চাওকচোন আমি বজাৰ পৰা আহি গলো এতিয়া ভাবিছো অলপমান পেকিং কৰি লওঁ এফালে আমাৰ বাবু বেগ চেগ উলিয়াই ৰেডি হৈ আছে আমি ক'ত যাম সুমন সাগৰৰ পাৰলৈ যাম বোলে আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকিব দেই ফাইনেলি ওলাই মেলি ৰেডি হলো আৰু মাহঁতক দেউতাহঁতক সেয়া কৰিলো আমি যে এতিয়া আমি গুৱাহাটীলৈকে যাম গুৱাহাটীৰ পৰা ট্ৰেইন আছে 11:45ত ভাইটিহঁতৰ ৰুমত থাকিম এতিয়া নহ'লে ইয়াৰ পৰা সোনকালে গ'লেও অলপমান অসুবিধা হয় আৰু দেৰিকৈ গ'লেও গাড়ী নাপাওঁ বহুত দেৰি ষ্টেচনত ৰখি থাকিবগৈ লাগিব সেইকাৰণে আৰু আমি জগন্নাথ যাম আপোনালোকক কৈ দিছোঁ এতিয়া জগন্নাথ মন্দিৰ যাম আৰু চাই থাকক আপোনালোকে আমি ষ্টেচন পাই গ'লোহি এতিয়া ট্ৰেইন ৰখি আছে আৰু আমি ট্ৰেইনত উঠিম এতিয়া ষ্টেচন আহি পালোহি আৰু ভাইটিহঁতৰ ৰুমত ভাত পানী খাই বৈ এতিয়া ট্ৰেইনত উঠিম আৰু ট্ৰেইন যাব হোৱা নাই আমি অলপমান সোনকালে পালোহি ফাইনেলি আজিহে মনটো ভাল লাগিছে আৰু এইফালে আমাৰ মানুহবিলাক ৰখি আছে বাকি আৰু দেখাই থাকিম চাই থাকিব এফালে আমাৰ চাহ পাৰ্টি চলি আছে গুড মৰ্ণিং এভৰিৱান কালি ৰাতি ট্ৰেইনত উঠা ভিডিঅ' কৰা নহ'ল আৰু বহুত ৰাতি হৈ গ'ল আন্ধাৰ হৈ গ'ল সেইকাৰণে এতিয়া ভিডিঅ'টো আজিৰ কাৰণে ইমানতে সামৰণি মাৰিছোঁ আপোনালোকে নেক্সট ভিডিঅ' আহি থাকিব আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই থাকিব দেই আজিৰ কাৰণে বাই বাই